ফাৰ্ষ্ট কেপিটেল অফ ইণ্ডিয়া, কালচাৰেল চিটি অফ ইণ্ডিয়া আৰু এইখনেই হ'ল দ্য চিটি অফ জয় কলকাতা। এণ্ড ৱেলকাম টু মাই নিউ ব্লগ। আহক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি আমাৰ কলকাতাত দ্বিতীয়টো দিন আৰু এতিয়া আমি ৰাতিপুৱা ওলাই আহিলোঁ। এতিয়ালৈকে আমি একো খোৱা নাই। প্ৰথমতে আমি কিবা এটা খাই ল'ম, তাৰপাছত আমি ভিক্ট'ৰিয়া মেম'ৰিয়েল যাম। আৰু এই জেগাখিনি যে দেখিছে, এই জেগাখিনিৰ নাম হ'ল ধৰ্মতলা আৰু আমাৰ হোটেলখন হ'ল ধৰ্মতলাতে। কাৰণ এই জেগাখিনিৰ পৰা সকলো জেগাতে যাবৰ কাৰণে সুবিধা হয়, বাছৰ কমিউনিকেশ্যনটো ভাল হয়। আৰু ধৰ্মতলাৰ পৰা ভিক্ট'ৰিয়াৰ ডিষ্টেঞ্চ হ'ল 3.7 কিলোমিটাৰ। আৰু আমি এতিয়া বাছৰ কাৰণে ৰখি আছোঁ। আৰু এইখিনি যে দেখিছে, এইখনেই হ'ল ইডেন গাৰ্ডেন, মানে কলিকতাৰ ক্ৰিকেট ষ্টেডিয়াম। আৰু আমি এতিয়া বাছৰ পৰা নামি ৰাস্তাটো ক্ৰছ কৰিছোঁ আৰু সিপাৰে হ'ল ভিক্ট'ৰিয়া। গৈ পাই 30 টকাৰে টিকেট কাটি চিধাই ভিতৰত সোমাই গ'লোঁ। সঁচাকৈ বহুত ধুনীয়া, বহুত সুন্দৰ। 102 বছৰ আগতেই ৰাণী ভিক্ট'ৰিয়াৰ স্মৃতিত বনোৱা হৈছিল আৰু কমপ্লিট হৈছিল 1921ত। আৰু এটা কথা কি জানেনে, তাজমহল যি শিলেৰে বনোৱা হৈছিল, ভিক্ট'ৰিয়া মেম'ৰিয়েলো একেই শিলেৰে বনোৱা হৈছিল বুলিও আজিও বিশ্বাস কৰি আহিছে। আৰু ভিক্ট'ৰিয়া মেম'ৰিয়েল মানডে মানে সোমবাৰে বন্ধ থাকে, ভিতৰত সোমাই চাব নোৱাৰি, অকল পাৰ্কখনহে চাব পাৰি। ভিক্ট'ৰিয়া মেম'ৰিয়েলৰ বিপৰীত ছাইডেই হ'ল প্লেনেটৰিয়াম, মানে 10 মিনিটমান খোজকাঢ়িলে পোৱা যায়। আমি সোমোৱা নহ'ল কাৰণ আমাৰ গুৱাহাটীতো আছে। আৰু তাৰ পৰা লগতে লাগি আছে এটা চাৰ্চ, আৰু 10 টকাৰে টিকেট কাটি আমি চাৰ্চটোৰ ভিতৰলৈ সোমাই গ'লোঁ। আৰু এই চাৰ্চটোৰ নাম হৈছে ছেইণ্ট পলছ কেথেড্ৰেল চাৰ্চ আৰু কলিকতাৰ ভিতৰতে আটাইতকৈ ডাঙৰ চাৰ্চ। আৰু কমপ্লিট হৈছিল ইংৰাজৰ দিনতে, মানে 1847তে কমপ্লিট হোৱা বুলি কোৱা হয়। তাৰ পৰা চিধাই আমি গৰিয়াহাটলৈ গ'লোঁ আৰু গৰিয়াহাটত গৈ প্ৰথমে আমি ব্ৰেকফাষ্ট কৰি ল'লোঁ। ব্ৰেকফাষ্ট মানে দেৰিয়ে হৈছে আৰু দুয়োটাই দোচা খাই ল'লোঁ। নকমাই নেকি? আৰু 50 টকাতে পেট ভৰাই দিওঁতে ৰোল খালোঁ। আৰু ৰোল খোৱা জেগাখিনি চাওকচোন আপোনালোকে, মানে অ'ভাৰব্ৰিজৰ তলত ইমান ধুনীয়াকৈ বহিবৰ কাৰণে সুবিধা কৰি দিছে। লগতে সকলোৱে মিলি চেছ খেলি আছে, এটা পাৰফেক্ট প্লেচ হয়। তাৰ পাছত খালোঁ দালিৰ পকোৰা, যিটো কলিকতাৰ ষ্ট্ৰীট ফুডত ফেমাছ হয়। সঁচাকৈ খাবৰ কাৰণে বৰ ধুনীয়া। তাৰ পাছত আমি টেক্সি ল'লোঁ আৰু টেক্সিত ভাড়া ইমান লয় নহয়, 200 টকাৰে আমি দুয়োটাই আহিলোঁ প্ৰিন্সেপঘাটত। আৰু কলিকতা গৈ যদি হালধীয়া টেক্সিত নুঠোঁ, সেইটোতো হ'বই নোৱাৰে। গৰিয়াহাটৰ পৰা হালধীয়া টেক্সিখনত উঠি আমি পালোঁ প্ৰিন্সেপঘাট। আৰু প্ৰিন্সেপঘাট ফেমাছ হয় ছানছেটৰ কাৰণে, আৰু সঁচাকৈ অতুলনীয়। আৰু এইফালে লাচ্ছি খাই ল'লোঁ মাত্ৰ 50 টকাত, ইমান ধুনীয়াকৈ লাচ্ছি দিলে। আৰু এয়া চাওক, ট্ৰামত উঠিবৰ কাৰণে আমি দুয়োটা ৰখি আছোঁ, খুব এক্সাইটমেণ্ট। আৰু মই দৌৰি দৌৰি ট্ৰামত উঠিছোঁ, যেন মোক মিঠাই লৈ নাযাব। আৰু ট্ৰামত আমি এটা ষ্টপেজলৈ গ'লোঁ, আৰু তাৰ পৰা আমি চিধা নিউ মাৰ্কেটলৈ গ'লোঁ। বুঢ়ীৰ বজাৰ আছিলে। তাৰপাছত এয়া চাওক, নিউ মাৰ্কেটত ইনষ্টেণ্ট কৰ্ণ বইল কৰি থাকে আৰু দি থাকে। তাৰপিছত আমি দুয়োটাই ফুডখন খাই ৰুমলৈ বুলি উভতি আহিলোঁ। আৰু ৰুমত আহি আমি যিবিলাক বজাৰ কৰিছিলোঁ, সেই বজাৰবিলাক এওঁ চিজিল কৰি আছে, মানে দুয়োটাই কৰিছোঁ। আৰু তাৰ পাছত লৈ আহিছিলোঁ আমি বিৰিয়ানী, 100 টকাত বিৰিয়ানী। আৰু সঁচাকৈ বহুত ধুনীয়াকৈ বনায়। আৰু আজিলৈ ইমানেই, এণ্ড লাষ্টলি থেংক ইউ ফৰ ৱাচিং।